গুড মৰ্নিং ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আহিছে ধান কটা মানুহ। মানে কি হৈছে, ধানবিলাক ইমান পকি গৈছে দেখি একদম মনটো বেয়া লাগি গৈছে। মই মানে এনেকুৱা খেচেং মেচেং হৈ গ'লে ধান কাটিবলৈ বেয়া পাওঁ দেই। অকণমান কাটিলোহেঁতেনে, সেইকাৰণে মন যোৱা নাই আৰু ৰ'দত। ভাবিছোঁ আপোনালোকৰ লগত অকণমান কথাকে পাতোঁ। এইফালে বাইদেউ পাত ছিঙি আছে আৰু এয়া পাত গছ কাটিবৰে হৈছে আৰু লাহেকৈ। এতিয়াতো ছিজন যাবৰে হৈছে আৰু গ'ল আৰু বছৰটো এবাৰ এনেকৈ গ'ল বছৰটো। মানে শেষ খবৰ ধৰোঁতেহে ভাবিছোঁ আৰু কি কৰিলোঁ বছৰটোত, মানে অনুভৱ কৰিছোঁ দেই। এতিয়া বেয়া লাগে ন, বছৰটো যেতিয়া গুচি যায়। সময়টো যাবই আৰু তথাপিও বেয়া লাগে। আজি ৰাতিপুৱা ভাবিছোঁ কাইলৈৰ পৰাচোন ডিচেম্বৰ সোমালেহি, এনেকৈ ভাবিছোঁ আৰু ইমান জল্দি যোৱা নিচিনা লাগে। সিদিনাখন আহিছিলেহে সঁচাকৈ দেই। আৰু বহুত দিন ভিডিঅ'ও বনোৱা হোৱা নাই দেই। আৰু বহুত মানে কিবাকিবি কামত ব্যস্ত থাকিলে আচলতে ভিডিঅ' বনোৱাই নহয় ন। কিনো দেখাম আপোনালোকক, তেনেকৈ দেখাবলগীয়া একোৱেই নাই বাৰু। ক'ৰবালৈ গ'লে মেলিলেহে মই ভিডিঅ' বনাওঁ, তেনেকৈ এনেই মোৰ ভিডিঅ' বনোৱাই নহয়। আৰু ঘৰত বেছি টাইম থাকিবলৈ নাপাওঁ। এতিয়া আজি ঘৰৰ পৰা আহোঁতে বাৰু আজি দেৰিকৈ আহিছোঁ। আজি ধানখিনি আমাৰ মানে নিজে কৰা নহয়, বেলেগে কৰিছে। আমি চাহ তাহ দিব লাগিব আৰু আহিছোঁ যেতিয়া। এনেই আমাক মানে মাৰি মেলি ধুনীয়াকৈ ধানটো দি দিব, আমাৰ ঘৰলৈ নিয়া নহয় আৰু। এতিয়া তেওঁলোকে আহিছে, ধান কাটি আছে। তাৰপিছত মানে পাত ছিঙি থকাৰ কাৰণে আমি আহিব লগা। মোৰ কাম এটা আছিলে যাবলৈ বেলেগ ফালে। তাৰপিছত বাক আপোনালোকক দেখুৱাই নাই ৰ'ব। বাৰো কি হ'ল, সেইদিনাখন এনেকুৱাতে মানে এটা সৰু অকণমানি ফোঁহা এটা হৈছিলে। ফোঁহাটো হোৱাৰ পিছত লৈ গ'লোঁ হস্পিটেল, গৈছোঁ ৰ'বা, বায়ে মাতি আছে। হস্পিটেল লৈ গ'লোঁ, তাতে মানে সুবিধা আছে যিহেতু অলপ দেখাই লওঁ। তাৰপিছত গ'লোঁ হয় তেনেকৈ। তাৰপিছত দেখুৱাৰ পিছতে মানে কি হ'ল, বায়ে মানে ভয় খাই আছে। যিটো ভয় খাই আছিলে সেইটোৱে হ'ল, বস্তুটো মানে ফালিবলগীয়া হ'ল। ঈশ্বৰৰ কৃপাত অকণমান এতিয়া ভাল পাইছে। সেইকাৰণে মই তাইক তেতিয়া মানে কৈছোঁ আৰু, সেইকাৰণে অলপমান হ'লে মানুহ যাব লাগে ন। মই ইমান কৈ আছিলোঁ তাইক, ব'লচোন অকণমান থাকোঁতে ব'ল কৈ আছিলোঁ, তেতিয়া নগ'লে। আৰু এতিয়াতো অলপতো কষ্ট হৈছে যিমান যি হ'লেও। আৰু মূৰত কাপোৰ এখন মাৰি পেলাই আহিছে, মানে বতাহটো লাগিলে ঠাণ্ডা লাগিলে অলপ বিষায়ো আৰু। সেইকাৰণে মানুহে মানে মই তাইক এতিয়া এতিয়াতো বুজি পাইছোঁ ন, মানুহে অকণমান কিবা এটা হ'লেই আচলতে যাব লাগে। আপোনালোককো কৈছোঁ দেই, অলপমান কিবা হ'লে যাব লাগে, বেছি হোৱালে থাকিব কেতিয়াও নালাগে। এতিয়া মানে মই তাইক কোৱা নাই, কিন্তু মই ভিতৰে বহুত ভয় খাই আছিলোঁ। আৰু সেই সময়কণত মোৰ মানে কেনেকুৱা হৈছে নহয়, মোৰ যেতিয়া ভয় লাগে মোৰ মানে ভৰিকেইটা কঁপিব ধৰে একদম। আৰু নিজকে মানে নিজে সান্তনা দিছোঁ, সেই ভয় নকৰিবি, মানে কোন আছে ন এইকণ মুহূৰ্তততো কোনো নাই। মই মানে নিজকে নিজে সান্তনা দিছোঁ আৰু এই সময়কণত ভয় নকৰিবি। মোৰ পিছত ঘৰ আহি পাই মানে মাহঁতক কৈছোঁ মোৰ সেই সময়কণত কেনেকুৱা লাগিছে। মই মানে কি হয়, কটা চিঙা মই একেবাৰে চাব নোৱাৰোঁ। মোৰ মানে দেখিলে মাথা চাথা ঘূৰাই যায় আৰু। সেই মানে সৰু কিবা এটাই সঁচাকৈ ইমান ডাঙৰ হৈ যাব পাৰে বুলি মানে একেবাৰে ভবা নাছিলোঁ। আৰু এতিয়া ব'লক ঘৰত যাওঁ, আপোনালোকক বাক দেখাই দিম ৰ'ব দেই। এফালে যাওঁ, ভাল লাগে ন ধাননিৰ মাজত, চাওকচোন। ধান কাটিব শিকাই আছে নেকি? এইফালে ঘৰত যাবই নাপালোঁ। ঘৰত যাবলৈ ধৰোঁতে চাহ লৈ আহিলে। দেখাই দিওঁ নি, দেখামনে? পাগলী লাগিছে সেইটো। এইফালে আছিলে ন,
চুলি তুলি বান্ধিব নোৱাৰা হৈ গৈছে এয়া সেইকাৰণে সৰু ডাঙৰ কথা শুনিব লাগে হয়নে মই তেতিয়া সৰু এইফালে চাই দে বাবা খাই দিছোঁ আৰু এনেকৈ চিন্তাত পৰি গৈছে আৰু মানে ৰাস আছে যে ৰাসলৈ ভাল হ'ব নিমিছোঁ ৰাস চোৱাটো ডাঙৰ কথা নহয় মোৰতো ভাল হোৱাটো ন মোৰতো যদি বেয়া হৈ যায় আৰু কেনেকৈ হ'ব সেইকাৰণে মানুহে সময়ৰ কাম সময়ত কৰিব আমাৰ ঘৰত ল'ৰা নাইকিয়া সেইবাবে সকলোবিলাক কাম আমি দুইজনীয়ে মিলাই মেলি কৰিবলগীয়া হয় যিমানেই লাগে যি নহওক আমিয়ে কৰিব লাগিব উপায় নাই আৰু শেষত এয়া অকণমান দুইজনী আমাৰ ফটো আমি দেই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব